নমস্কাৰ স্বাগতম জনাইছো আমাৰ উল্টা উল্টা নিউজলৈ ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'ব এই চাইনাৰ ৰাষ্ট্ৰপতি আহি পাইছে All clear, sir. Hashimoto. Okay, I am coming. Yes, sir. I am going. Oh no! Okay, welcome to দেখিবলৈ পাব যে আমি চাইনাৰ ৰাষ্ট্ৰপতিক প্ৰশ্ন সুধিম ইয়াৰ আগতে মই এটি সময় বিৰতি দিছো ক্ৰেজি এক্স 100 ভিডিওটো যদি আপোনালোকৰ মিছ কৰিব ইচ্ছা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক স্যার ফার্স্ট কোয়েশ্চন মানে অর্থাৎ ইন্ডিয়া পাকিস্তানে সঘনাই কিয় বোমা দি থাকে কোয়েশ্চনটো এনসারটো দিবলৈ দিছো আমি Yes, খাইছো Yes, answer is problem. জানাই তো ইন্ডিয়া পাকিস্তানে বোমা দিয়াৰ কাৰণ তো বিশ্বকাপ ক্ৰিকেট খেলা হয় Get out. কি সিকিউৰিটি সন্মান খেদাই স্যার আপোনাৰ কি সিকিউৰিটি কিয় প্ৰবলেম আছে নেকি নাই অলপ হাঁ খাবা গৈছে খেলা কথা বাদ দিয়া এতিয়া আমি মূল কথালৈ আহো মই অলপ আগত বিশ্বকাপৰ কথা উলিয়াইছিলোঁ বিশ্বকাপ হয় হলি কি হ'ব ইণ্ডিয়া বাৰে পাকিস্তানক হাৰি থাকে পাকিস্তানে বোমা দিয়ে মই ভালে পাব বোমা দিলি পাকিস্তান কি মানুহ নহয় নেকি ভাৰতী ইণ্ডিয়া ফাইনেল নেখাতে কিবা কথা হ'ব নেকি ইন্ডিয়ার বদনাম হইছিয়া এক দেওই দো এক আছে মারুই দো একদম শেষই help me রাষ্ট্রপতি যদি এই ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ এইটো আমাৰ নতুন চেনেল হয় প্লিজ সাবস্ক্ৰাইব কৰক